চাওক অকল গুৰুৰ সিন্ডিকেট নহয়, সব সিন্ডিকেটে আৰম্ভ হৈছে। BPF-এ আগতে 17 বছৰতো তেখেতসকলৰ সময়ত সিন্ডিকেট চলি আছিলে, এতিয়াও সিন্ডিকেট চলিছে। মদ ভাং যোৱা, মাৰপিট, আননেচেসাৰী কিছুমান পৰিৱেশ আজি BTC অঞ্চলত দেখিবলৈ পাইছে, কিন্তু UPPL-ৰ দিনত তেনেকুৱা নাছিলে। তো সেইকাৰণে পাব্লিকে, ৰাইজে চবে বিচাৰিছে। মই বিভিন্ন জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱীসকলৰ লগত কথা পাতিছোঁ, বিভিন্ন মহলৰ লগত চবেই বিচাৰিছে যে UPPL পুনৰ ইয়াত শাসনত আহিব লাগে। কিন্তু ইয়াৰ আগতে যিহেতু এছেম্বলি ইলেকশ্যন আহি আছে, এছেম্বলিত UPPL-ৰ প্ৰাৰ্থী জিকাব লাগে আৰু BTC আৰু অসমৰ কাৰণে কাম কৰিব লাগে। 6টা সমষ্টিত আমি প্ৰিপেয়াৰ কৰি আছোঁ। আমাৰ তাত যিহেতু VCDC নাই, পঞ্চায়ত লেভেলত, বুথ লেভেলত আমাৰ কমিটি গঠন কৰা চলি আছে, গহপুৰৰ পৰা লৈ পেলাই ঢেকিয়াজুলি, বৰচলা এইবিলাক সমষ্টিবিলাকত, আৰু লগতে ইফালে চাউথ কামৰূপ, গোৱালপাৰাতো আমাৰ চলি আছে। গতিকে আমি এণ্ড অফ দি ফেব্ৰুৱাৰী ডিক্লেয়াৰ কৰিম, আমাৰ কেণ্ডিডেটবিলাকো আমি হয়তো ডিক্লেয়াৰ কৰিম, আৰু লগতে কোনটো সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব সেইটো আমি ডিক্লেয়াৰ কৰিম। চাওক, পাৰ্টি যিহেতু কৰি আছোঁ, কামটো কৰিবই লাগিব। আৰু UPPL যোৱা 5টা বছৰ ইয়াত চৰকাৰ চলাইছিলে। এই যি হৈ যোৱা আমাৰ কাউন্সিল নিৰ্বাচন, তাত আমাৰ ৰিজাল্ট ইমান ভাল নহ'ল। আমি ৰাইজে যি মেণ্ডেট দিছে সেইটো আমি একচেপ্ট কৰিছোঁ, কিন্তু UPPL-ৰ এটা ডাঙৰ মিছন আছে, এটা ভিজন আছে এই অঞ্চলক লৈ পেলাই আৰু অসমক লৈ পেলাই। গতিকে 26-ৰ যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ কাৰণে ইতিমধ্যে বিভিন্ন দলে নিজৰ কাম কৰি আছে, UPPL-ও কৰি আছোঁ। আৰু 15টা সমষ্টিত আমাৰ বুথবিলাক চাবলৈ আমি বিভিন্ন আমাৰ ৱৰ্কাৰবিলাক, মেম্বাৰবিলাক দায়িত্ব দিয়া আছিলে। ইয়াৰ ৰিভিউ কৰা আৰু প্ৰিপাৰেশ্যন কৰা ইয়াৰ মই নিজে খবৰ লৈ আছোঁ। আৰু 10টা সমষ্টিত ইতিমধ্যে কমপ্লিট হৈ গ'ল। আজি নেক্সট আৰু 5টা সমষ্টি আছে, অহাকালি পৰহি এইটো কমপ্লিট হ'ব। আৰু UPPL আমি দল হিচাপে যিহেতু BTC-ৰ ইয়াত 40টা সমষ্টি আছে, আৰু লগতে আমাৰ প্ৰায় 445টা আমাৰ বুথ প্ৰাইমাৰী বা VCDC আছে, আৰু লগতে প্ৰায় 32শতকৈ অধিক আমাৰ বুথ আছে। এই গোটেই বুথ প্ৰাইমাৰীবিলাকত আমাৰ কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে। সেইকাৰণে মই যিখিনি খবৰ ল'লোঁ যে যোৱা নিৰ্বাচনত যিটো ৰিজাল্ট হ'ল সেইটোক লৈ পেলাই ৰাইজেও সন্তুষ্ট নহয়, কাৰণ 5টা বছৰ যেতিয়া UPPL চৰকাৰ চলি আছিলে, তাত বড়োলেণ্ড অঞ্চলত শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয়, সুস্থ এটা পৰিৱেশ চবে পাইছিলে। আৰু নতুনকৈ যিহেতু চৰকাৰ গঠন কৰিলে যি দল, ইয়াত দেখিবলৈ পাইছে অশান্তি আগতে আৰম্ভ হৈছে, ইয়াত মদ ভাং যোৱাৰ এটা পৰিৱেশ আৰম্ভ হৈছে, সব দিশৰ পৰাই এটা অৰাজকতাৰ নিচিনা এটা পৰিৱেশ হৈছে। এইটো চাই পেলাই ৰাইজে চবে বিচাৰিছে যে UPPL পুনৰ আহিব লাগে, আৰু এই এছেম্বলি নিৰ্বাচনত ৰাইজৰ মেণ্ডেট UPPL-ৰ ফালে আহিব, এইটো চিয়'ৰ হৈছে। দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিকবিলাকে বৰ্তমান বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। NDA কওক বা কংগ্ৰেছৰ নেতৃত্বতেই কওক, কথাখিনি UPPL দলে একলা চলো ৰাজনীতি ল'ব। এতিয়ালৈকে আলোচনা চলি আছে বিভিন্ন দল সংগঠনৰ লগত, হয়তো এনাদাৰ 1 উইক, এক সপ্তাহৰ ভিতৰত এটা সিদ্ধান্ত হৈ যাব। কিন্তু UPPL দল হিচাপে আমি BTC এৰিয়াত আমি যিটো 15টা সমষ্টি আছে, ইয়াতে ফুল প্ৰিপাৰেশ্যনত আছোঁ। এলায়েন্স হ'লে ইয়াৰ কাৰণে বেলেগ এটা সিদ্ধান্ত হ'ব, আৰু অকলে হ'লেও আমি 15টা সমষ্টিটো খেলাৰ কাৰণে প্ৰিপাৰেশ্যন ফুল্লি আমাৰ চলি আছে। যিহেতু NDA-ৰ লগত আপোনালোকে বৰ্তমান প্ৰায় নাই বুলিয়ে ক'ব পাৰি, হয়তো কংগ্ৰেছৰ লগত যাব নেকি? এতিয়ালৈকে তেনেকুৱা সিদ্ধান্ত UPPL-এ একো লোৱা নাই, কাৰ লগত যাব, কাৰ লগত নাযায়, কোনে আমাৰ লগত আহিব বিচাৰিছে সেইটো আমি চাই আছোঁ। অচিৰেই NDA প্ৰাৰ্থী ঘোষণা কৰাৰ কথা কৈ আছে ইতিমধ্যে। আমাৰো প্ৰাৰ্থী ৰেডি হৈ আছে। কেতিয়ালৈকে ঘোষণা হ'ব? এনি টাইম ৰেডি হৈ আছে। আমাৰো দুজনকৈ প্ৰাৰ্থী আমি শ্বৰ্টলিষ্ট কৰিছোঁ। আমাৰ কৰ্ণধাৰ কমিটি বহি পেলাই আমি এজন কৰি ঘোষণা কৰি দিম।